নমস্কাৰ সকলোকে আমি ভোগালীৰ বাবে সাজু হৈছোঁ আৰু বৌ হাতত আছে চাউল আমি পিঠা খুন্দিবলৈ যাওঁ হওক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বৌ আৰু মই গৈ আছোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে ওচৰতে আছে ঘৰ ওচৰৰ বৰ্তা এঘৰত খুন্দিমগৈ তাত ঢেঁকী আছে বৌ চাউল লৈ আহি আছে আৰু মই ডলা চলা লৈ আহিছোঁ আৰু বৌ এবাৰ প্ৰথম বিহু বিয়াৰ পিছত আৰু এতিয়া ঢেঁকী চব যা যোগাৰ কৰিলোঁ কৰি পেলাই মই ঢেঁকী দিম বৌয়ে চালি দিব এয়া বৌয়ে এইফালে চালি আছে বৌয়ে চালি আছে মই ঢেঁকী দি আছোঁ আমি এতিয়া বৰা চাউল খুন্দি আছোঁ তো বৰা চাউলৰ খুন্দাটো মানে বহুত সাধাৰণ কাম নহয় বহুত টাইম লাগিছে আৰু বিহুত যদি বৰা চাউলৰ পিঠা খাবলৈ আহি মানুহে যদি পিঠা নাখাওঁ বুলি কয় বহুত খং উঠিব কিন্তু তাকে বৌয়ে কৈ আছিলে পিঠা খাবলৈ আহি যদি আলু আথানি কৰে বহুত খং উঠিব তাকে মই কৈছোঁ দুজনে আমি পাতি আছোঁ মানে তো আমি পিঠাগুড়ি খুন্দি আহি গ'লোঁ এতিয়া দাদাৰ ভিতৰত সোমাই আছে এতিয়া আমি আজি পিঠা বনাম ৰাতি কি পিঠা বনাওঁ কেনেকৈ বনাওঁ বৌৰ ফাৰ্ষ্ট বিয়াৰ পিছত এক্সপিৰিয়েঞ্চ কেনেকুৱা সকলোখিনি আমি শ্বেয়াৰ কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক এই দাদা আমি এতিয়া পিঠা বনাওঁ আৰু কিন্তু তাৰ আগত অলপ জলপান খাই লৈছোঁ পিঠাগুড়িখিনি ভোক লাগিলে তো জলপান মা বৌ মই জলপান খাই লৈছোঁ খাই পেলাই এতিয়া পিঠা বনাম আমাৰ গেছ জ্বলি গ'ল ইফালে বৌ বহি গৈছে পিঠা বনাবৰ কাৰণে পিঠাগুড়ি তিল প্ৰথম পিঠা দাদাই পিঠা খাই ক'ব কেনেকুৱা হৈছে মায়ে বহি পেলাই বৌক শিকাই আছে বৌ এতিয়া পুৰা এক্সপাৰ্ট হৈ গ'ল হেঁচা পিঠা অঁ একো নাই প্ৰথমতে হয়ে ৰাউণ্ড মাৰি দিয়া লগাই এক পাক হৈ যাব হাত পৰি যাব পুনবৰ ফাৰ্ষ্ট পিঠা এয়া পুনবৰ ফাৰ্ষ্ট পিঠা হৈছে জীৱনত ফাৰ্ষ্ট টাইম বনাইছে তথাপিও পাৰফেক্টেই হৈছে এয়া আমাৰ ছোৱালীয়ে নাৰিকল লুকি আছে দেই পাৰিছে বাৰু এইফালে তেল পিঠা হৈ আছে এয়া আধা বনিলে আৰু এইফালে নাৰিকলৰ লাড়ুৰ কাৰণে মায়ে বনাই আছে
নাৰিকল ভাজি আছে আৰু আমাৰ নাৰিকল লাডু ভাজি হ'ল এতিয়া মায়ে বনাই আছে আৰু আমাৰ নাৰিকলৰ লাড়ু বনি তৈয়াৰ হৈ গ'ল মালপোৱা ৰেডি কৰি আছে মায়ে মালপোৱাটো এয়া আমাৰ মালপোৱা ফুলা ফুলা মালপোৱা মায়ে বনাইছে গানটো বজাই লওঁ গান মেইন বিহু মেইন ইয়াত আমি এতিয়া জুই জ্বলাম আৰু এয়া ভাইটিহঁত আহি গ'ল এতিয়া ইয়াত জুই জ্বলাব আয়োজন কৰি আছে এয়া এইটো এটা ভাইটি অলপ আন্ধাৰ হৈছে জুই জ্বলিলে পুৰা পোহৰ হৈ যাব আৰু এয়া আমাৰ জুই জ্বলি গ'ল আজি জুই জ্বলি ভাল লাগিব কাৰণ বহুত ঠাণ্ডা আৰু মানুহ আহিবলৈ আছে মামা মামীহঁত আহিবলৈ আছে আৰু ভাইটি দুটা আহিবলৈ আছে আৰু পিন্ধি লওঁ বাহিৰত বহুত নিয়ৰ পৰি আছে ঠাণ্ডা যিহেতু ইয়াত মামাহঁত আহি পোৱাহি নাই চব অকল বৰ্তাহঁতৰ ঘৰ পাওঁগৈ বৰ্তাহঁতৰ ঘৰটো জুই ধৰিছে চাই হেল্ল' এইটো মাৰ এইটো এইটো কি খাইছে বৰ্তা এই আচলটো উঠা উঠাই আছো খাওঁ পুৰা দি আছো আৰু এই বঢ়িয়া দে এই শেষে খালি আৰম্ভ হৈছে অঁ এইটো কি এইটো কি অকণমান টেষ্ট কৰি চাবা এইটো গহৰি গাহৰি এইটো মুৰ্গী মুৰ্গী অঁ হাই ফাৰ্ষ্ট মেজি হৈছে আৰু আজি বমা পিঠা বমা কি বনাব চব্জি বনাব ভাজি হ'ব কি কৰিছে পিঠা বনা বনাই আছে এতিয়া বমাহঁতৰ ঘৰৰ পৰা আহি গ'লো মাংস টেষ্ট কৰি এতিয়া আকৌ আমাৰ ঘৰলৈ গৈ আছো এইখন পুৰা আন্ধাৰ দেখি নাপাওঁ আমাৰ ঘৰত এতিয়া মানুহ গোট খাই গ'ল এয়া টুলটুল এয়া বাবুদু হিয়ামনি আহিছ এয়া দাদা চুনচুনি এইকেইটা আমাৰ টিকলু বল বোমা আৰু ইয়াৰ ভিতৰত মামীয়ে আলু গুচাই আছে চিকেনৰ কাৰণে আৰু এতিয়া আমাৰ চৌকা ইয়াতে আমাৰ আজি খানা বনাব আমাৰ ষ্ট'ৰ ৰুম আছিলে এইটো আমাৰ ষ্ট'ৰ ৰুম আছিলে আৰু এইটো আজি এতিয়া পাকঘৰ কৰি পেলাব মা আৰু মামী বনাব মামা আহিলে মামা আহি গ'ল আমাৰ ছাতিও লগাই দিলে বঢ়িয়া এতিয়া ভাল লাগিছে তন্দুৰীটো হয় মানে মই ভাইটি ভণ্টি চব আমি বৰ্তা আৰু এজন বৰ্তা চব আহোঁ চলো পল্টন আহ কোন কোন যাব মোৰ লগত আহি গ'লো আমি বৰ্তাহঁতৰ ঘৰলৈ প্ৰসাদ দি আছে নে প্ৰসাদ বুলি খাইছিল এই ভাইটিয়ে মই চুৰ কৰিবলৈ গৈছিলোঁ চবৰে পকা ৱাল একো চুৰ কৰিবলৈ নাপালোঁ বেচেৰা চুৰ কৰিবলৈ বহুত মন আমি কাহানীবোৰ কৈ থাকোঁ যে ইয়াৰ মানে আমি আগতে কিমান চুৰ কৰিছিলোঁ কেনেকৈ গৈছিলোঁ লগৰবিলাকৰ লগত তো ইয়াৰ লগৰো তেনেকুৱা কোনো নাই তো মই ইয়াৰ লগ দি গ'লোঁ আৰু চুৰ কৰিবলৈ একো নাপালোঁ তো বাঁহ এডালে উঠাই আনিলোঁ কেনেকুৱা লাগিলে চুৰ কৰি ভাল
আৰু চুবলৈ যাবা নে চুৰ কৰিবলৈ যাবলৈ ইচ্ছা আছে কিন্তু চবৰে পকা ৱাল একো নাই শাক পাচলি তেনেকৈ নলগাই উপায় নাই আৰু ত' এতিয়া আমি ৰেডি হৈ গ'ল আমাৰ তন্দুৰী জুমনৰ দাদাই বনাইছে কি খাইছ প্ৰথমবাৰ শুনিছো আনাৰকালি টেষ্টটো কেনেকুৱা চাওঁ আনাৰকালি বঢ়িয়া কেনেকুৱা লাগিছে খাই মজা প্ৰথম খাইছোঁ এইটো কেনেকুৱা লাগিছে পানীৰ মোৱাটো দি দিলে অঁ এতিয়া নোখোৱাকৈ থাকিব ন খাবই লাগিব এইকেইটা খতম হ'বই ভোগালী মানে ভোগ কৰা খোৱাটো আজি খাম কিন্তু কাইলৈ আকৌ তেনেকৈ এইবোৰ ভাবিব নালাগে অঁ চলি যাব একদম বগাই আমাৰ তন্দুৰী চিকেন ৰেডি হৈ গ'ল চাটনি ক'ত চাট মছলা কালাৰটো বেয়া ধুনীয়া হৈছে বে ৱাও খাই ল কেনেকুৱা মজা মই বনাইছোঁ ভালেই মামি হা খাব এই মামি দিয়া নাই দিয়া হৈছে মামি কেনেকুৱা লাগিছে মই ক'ত গ'লো কেনেকুৱা লাগিছে বগা কেনেকুৱা লাগিছে মাছ ফ্ৰাই হৈ আছে অঁ চব হৈ আছে ইয়াত আমাৰ ষ্ট'ৰ ৰুমত আজি ভাত ৰন্ধা হৈছে আজি ভিডিঅ'ত বহুত উঠাই নাই পিঠা বনাবলৈ কাম কৰি আছে এতিয়া টাইম পাইছে মাফলা চাফলা মাৰি বাইদেউ ঠাণ্ডা পৰিব যে ৰেডি হৈ গ'ল এই তাত মাহঁত বহি আছে বাহিৰৰ পৰা বৰষুণ দি আছে চ' আমি তাতে যোগাৰ কৰিছোঁ খাবলৈ আমাৰ খানা ৰেডি হৈ গ'ল মাংস মাছ মাছ খাবিনে এতিয়া কাৰণ বাহিৰত বৰষুণ দি আছে সৰুলা মামা সৰুলাবোৰ বহি লৈছে আৰু এতিয়া বাহিৰৰ পৰা বৰষুণ দি আছে সেইকাৰণে আমি ইয়াতে যোগাৰ কৰি ল'লোঁ এফালে টোপনিয়ালে কাৰণ ৰাতিটো জাগিব লাগিব হৰি বোলা জয় ৰাম বোলা এই আৰম্ভ কৰিছে খোৱা মামা বুলবুল তুলতুল কেনেকুৱা লাগিলে খাই কেনেকুৱা লাগিলে কেনেকুৱা লাগিছে খাই আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ক'ব নাই খাই কেনেকুৱা লাগিলে কিয় মই ক'ম কাৰণ মই নিজে বনাইছোঁ অ'কে বনাই যদি নিজে ভাল হৈছে বুলি কওঁ তেতিয়া কেনেকৈ হ'ব কেনেকৈ হ'ব এতিয়া আমি ক'লেহে হ'ব আমি এতিয়া খাবলৈ বহি গ'লো এতিয়া পূৰা কাটা 12টা বাজিছে 12টা বজাত আমি খাম আলু ভাজি মাছ এয়া মাংস এয়া পোলাও এয়া মাছে আলু ভাজিয়ে খাই লৈছোঁ তাৰপিছত মাংস খাম আমাৰ খোৱা বোৱা শেষ হ'ল এতিয়া জুইৰ ওচৰত বহিছোঁ মামা মামী মাম্পু ভাইটি তাৰপৰা বহিছোঁ মেজি চলাম বৌ চাওঁ বৌ পৰা ৰেডি হৈ গ'ল যাবলৈ গ'ল মা গ'ল আমাৰ মেজি জ্বলি গ'ল মেজিত দিবলৈ আমাৰ পিঠা আগবঢ়াইছে নমস্কাৰ আপোনালোক সকলোকে আমাৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আমাৰ ইয়াত ভোগালী জলপান ধুনীয়াকৈ সজাইছোঁ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে কি কি পিঠা খাইছে কেনেকুৱা ফূৰ্তি কৰিলে কমেণ্ট কৰি জনাব আমি মিঠা আলু খাই আছোঁ ভোগালী মানে খোৱা খাই থাকা বাইদেউ খাই খাই গেছ বিহু বুলি আমি আজি সাজোন কাচোন কৰি
মামাৰ ঘৰলৈ বুলি ওলাইছোঁ মা দাদা পিছত আহি আছে মই বৈ আগতীয়াকৈ যাম দুজনী আমি অলপ ট্ৰেইনিং কৰিছোঁ আজি আমি মামা ঘৰ পাই গ'লোহি এয়া মামী মা আছে মানুহে চিনি পোৱা নাই চাই আছে ভাগে ভাগে আমি আইতা ঘৰ আহি পালোহি এতিয়া আজিকালি বেলেগকৈ ফটো মাৰে এনেকৈ কৰি পেলাই এয়া আমাৰ আইতা দেখিব লাগিব ধুতি পাঞ্জাবী পিন্ধি মেজিটো জ্বলাইছে তাৰপৰা মই বোলো এতিয়া এইটো ফেচবুকত ওলাবলৈ মেজি জ্বলাই ধুতি পিন্ধিছে নে সদায় পিন্ধে মানে পৰম্পৰা এইটো তাৰপৰা ই কৈছে নহয় মই এইটো পৰম্পৰা এতিয়া সঁচাই নে মিছাই নিশ্চয় বিহু খাই বৈ গ'ল মুখেহে ক'লোঁ খাব টকা নাই মাকে জীয়াকে উঠিলোঁ নহয় Whoa, catch. 4. এটা বলিং কৰিছে এফালে বৌ বঢ়িয়া অ' মাই বৌ বেক টু বেক এই ভাই এই এইটো নিচা ফটাই নাই দেই ইয়াত আইতাহঁত থাকে আৰু আমাৰ ডাঙৰ মামা থাকে একেবাৰে সৰু মামা থাকে আৰু এতিয়া আমি যাম মোৰ মামা 5টা চ' এতিয়া ছেকেণ্ড মামাজনৰ ঘৰত ভাত খাবলৈ যাম ইয়াত আমি পিঠা খালোঁ জলপান খালোঁ চব খালোঁ আৰু বহুত ভাল লাগিলে বিহুৰ দিনা গাঁৱলৈ নাহিলে মনটো ভাল নালাগে আইতাক সেৱা নকৰিলে মনটো ভাল নালাগে চ' আহিলোঁ বহুত ভাল লাগিলে এইখিনি মুহূৰ্ত বহুত কি বুলি ক'ম মেমৰেবল মমেণ্টছ চ' মামী অ' মামী এইটো মামী ঘৰ আমি পাকঘৰত ভাত দেৰি কৰি আছে মামা এয়া পুখুৰী মাছ এয়া চব্জি এয়া পুখুৰী মাছ আৰু এয়া পুখুৰীটো দেখাইছে আপোনালোকক কি ধুনীয়া ভিউ দেখিছে দালি আলু ভাজি আলু মটৰ ভাজি দালি চাটনি আজি খোৱাহে কথা আপোনালোকৰ ভিউটো দেখাইছোঁ আৰু আমি এতিয়া ইয়াত ভিউ চাই ভাত খাওঁ মামা আৰু এইটো বেলকনি মামা দাদা বহি গ'ল এয়া মোৰ ভাত
ভিক্ষাৰিণী আমাৰ খাম ইয়াত মজা ভিউ লৈ লৈ